তো গাইছ মস্ত গৰমৰ দিন দি আছে, গতিকে আপোনালোকৰ দেহাটো মস্ত গৰম হৈছে, মাথা গৰম হৈছে। তো গাইছ সেই আপোনালোকৰ দেহাটোক ঠাণ্ডা কৰিবলৈ এটা মই আপোনালোকক এটা যি বস্তু শিকাম। তো গাইছ সেই বস্তুটো নাম হৈছে মিনি এয়াৰ কুলাৰ। তো গাইছ আপোনালোকক মই যি শিকাম যে আপুনি অতি সহজে ঘৰত কেনেকৈ এটা মিনি এয়াৰ কুলাৰ বনাব পাৰে অতি সহজে। তো গাইছ যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ এই JS5 চেনেলটোক। তো গাইছ ব্লগ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ' চাই অলপ হ'লেও জানিব পাৰিলে, শিকিব পাৰিলে। আৰু গাইজ কিবা যদি আপোনালোকৰ যদি প্ৰব্লেম যদি আছে মোৰ প্লিজ ভিডিঅ'ৰ তলত কমেণ্ট কৰক, মই আপোনালোকক তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। তো গাইজ আজিলৈ ইমান দিলেন দাদা, বাই বাই।